বাবা এইটো ভাবো আৰু মই অলপমান পিছতে আছে নাজানা অলপমান পিছতে আমি বাবুৰ মই এনে বুজাইছোঁ ফুচকা কেনা বিক্রি বিক্রি নাই রামচরণ ভৰালী ককাইদেউ আৰু আমাৰ হাতৰ নামটো কি আছিল ৰামচৰণ ভৰালী আৰু মহেশ দেখছি না আহিয়ে পালাক এই মাত্ৰ আহি পালাক আমাৰ ঘুরবাই পারা নাই রব জলটো কিনিবা আমার ভরালি মহা হয় এইখনত আছে পিছৰখনত বন্ধুসকল আকৌ আনজন পাঠক আহি পেলাক আমাৰ যে মহেশ এই যে এইখন মন্দিৰখন লৈছে মহেশ ডেকা ডাঙৰীয়া আহি পালে কিন্তু আপোনালোকক অলপমান নাম দেখাম অলপ পিছত মই এইজনে আমাৰ বাবুক থৈ আহোঁ মই আমার বাপ পেয়েও নাম চাব লাগে আধুনিক প্ৰতিযোগিতা কোৱা হয় নাই কৰ্মী এগৰাকী শিশু আমাৰ মাজত কম্পিটিশনত বিশেষ আকৰ্ষণ নামদল দুটা নামদল আমি মাতিছিলোঁ সমগ্ৰ অসমৰ শ্ৰেষ্ঠতম নামদল ৰামচৰণ ভৰালীদেৱৰ আৰু মহেশ ডেকা ডাঙৰ নাগাৰা নাম অনুষ্ঠান আমি উপভোগ কৰিম আৰু এই চেগত আমি উপভোগ কৰিব লৈছোঁ আজিৰ এই নাম অনুষ্ঠানটি ফেচবুকত দিব লাগিব আমি ফেচবুকত দিম ফেচবুকত দিব লাগিব অসমৰ নাগাৰা নামৰ অতিকৈ জনপ্ৰিয় শিল্পী যে যাৰ পুৰে অসমৰ নাগাৰা নামৰ প্ৰতিজন শ্ৰোতাক অসমক মৈত্ৰ কৰি আহিছে তেখেতসকল শ্ৰদ্ধা শ্ৰীযুত মহেশ ডেকাদেৱ তেখেতসকল দুয়োজনে আহি আমাৰ মাজত উপস্থিত হৈছে আৰু আমি অলপ পিছতে এই নাগাৰা নামৰ প্ৰদৰ্শন অনুষ্ঠান আৰম্ভ কৰিম কিন্তু তাৰ আগতে আমি এই নাগাৰা নামৰ অনুষ্ঠানটো উদ্বোধক হিচাপে আমাৰ মাজত আছে আমাৰ জাজিংগা শ্ৰী শ্ৰী চেমাসত্ৰৰ প্ৰাক্তন সভাপতি শ্ৰদ্ধা বিজয় কলিতাদেৱ আমি আমাৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা এখন ফুলাম গামোচাৰ সম্বৰ্ধনা জনাব আগবাঢ়িছোঁ আৰু সম্বৰ্ধনা জনাব আমাৰ ৬০তম জাজিংগা শ্ৰী শ্ৰী চেমাসত্ৰৰ বাৰ্ষিক সভাপতি উৎসৱৰ সম্পাদক শ্ৰীযুত ধ্ৰুৱ মেধিয়ে এবার আমি আমার আন এজন আমন্ত্রিত নাগাৰা নামৰ শিল্পী শ্ৰদ্ধা শ্ৰীযুত মহেশ ডেকাদেৱক আমাৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা এখন ফুলাম গামোচাৰ সম্বৰ্ধনা জনাব আগবাঢ়িছোঁ আৰু সম্বৰ্ধনা জনাব আমাৰ পৰিচালনা সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক শ্ৰীযুত হিতেশ কলিতা এবার আমি আমার নামদলৰ সম্মানীয় উদ্বোধক শ্ৰীযুত বিজয় কলিতাদেৱক নাম উদ্বোধন কৰাৰ কাৰণে অনুৰোধ জনাব ভগৱান ৰাইজ আমাৰ আজি ৬০তম জাজিংগা শ্ৰী শ্ৰী চেন্নাই পাৰ্টি অধিৱেশন অৰ্থাৎ সভাখন বুলি আমি আজি ৬০ বছৰে পালন কৰি আহিছোঁ সেয়েহে এই ভিডিঅ' আমি মাননীয় ভৰালীদেৱ আৰু মাননীয় ডেকাদেৱক নিমন্ত্ৰণ কৰি আনিছোঁ গতিকে তেখেতসকলৰ নাম চোৱা বা শুনাৰ কাৰণে আমাৰ ভক্তবান ৰাইজসকল আপ্লুত হৈ আছে সেয়েহে মই বেছিকৈ নকয় এইখিনিতে আমাৰ ভৰালীদেৱৰ নাম
নাম আৰম্ভ কৰিবলৈ অনুৰোধ জনোৱা হ'ল। জয় কৃষ্ণ বলে হরি বল হরি বল হরি বল আর বারে হরি বল হরি বল হরি বল কৃপারা পূৰণ কৰিব কৃষ্ণ।